হাই ফ্ৰেন্ডছ মকুলিন আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক ইতিমধ্যে আপোনালোকে গম পাইছে আসাম পুলিচৰ যি ABUB নতুনকৈ ফিজিকেল হৈ গৈছিল তাৰ আপোনালোকৰ ৰিটেনৰ কাৰণে যেহেতু 24 তাৰিখে ৰিটেন এক্সাম তাৰ কাৰণে ফাইনেল কাট অফ লিষ্ট মাৰি দিছে সেইখন আপোনালোকে চাবৰ কাৰণে আপোনালোকৰ অফিচিয়েল ৱেবছাইট SLBRBত আহিব ইয়াত আপোনালোকে তলত দেখিছে ৰিজাল্ট পৰ্টেল তাত আপোনালোকে ক্লিক কৰি দিব এনেকৈ ক্লিক কৰি দিলে আপোনালোকৰ আগত এনেকৈ এটা পেজ খোলা হ'ব তাত গৈ আপোনালোকে ইয়াত দেখিছে প্ৰথমতে দিয়া আছে UBৰ কিমান কাট অফ গৈছে হেতু দেখাইছে মই UB আপোনালোকক দেখাইছো কিমান গৈছে ABৰ কাট অফ আপোনালোকৰ গোটে ডিস্ট্ৰিক্টৰ বিনে নেদেখাও আপোনালোকে চাই লব ইয়াত আপোনালোকে কামৰূপৰ গৈছে 80 আপোনালোকক মই কামৰূপ যেটো মই কামৰূপৰ দেখাইছো আপোনালোকক কামৰূপৰ 80.28 আপোনালোকৰ URৰ গৈছে তাৰ পিছত আপোনালোকৰ OBCৰ 81.33 গৈছে তাৰ পিছত এটো মই মেনৰ কৈ আছো মানে মেলৰ কৈ আছো তাৰপিছত আপোনালোকৰ ফিমেলৰ জেনাৰেলত আপোনালোকৰ গৈছে 69.28 আসলতে আপোনালোকে ভাবি আছে 80 গৈছে 81 গৈছে ইমান কেনেকৈ গৈছে ইমান নম্বৰটো নাছিল আসলতে কিমান কেনেকৈ 80 হল বা কেনেকৈ 81 হল এই ভিডিওটো যোগেদি মই কৈ আছো আপোনালোকক কেনেকৈ হল আপোনালোকে ভিডিওটো শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব যদি আপোনালোকে এনেকৈ সোৱাত কিবা অসুবিধা পাইছে তেন্তে হলে আপোনালোকে বেক আহি আপোনালোকে ইয়াত দেখিছে ৰিজাল্ট লিংক বুলি ইয়াত লিংকত ক্লিক কৰি দিব ইয়াত লিংকটো ক্লিক কৰি দিয়াৰ আপোনালোকৰ আগত এনেকৈ এটা পেজ খোলা হ'ব তাত আপোনালোকে নিজৰ যি ৰোল লংটো আছে পাস কৰাৰ পিছত এখন কাগজ দিছিল সেইখন তাত ৰোল লংটো আছে আপোনালোকে ইয়াত ৰোল লংটো বহাব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো বহাব তাৰপিছত আপোনালোকে তলত গৈ ইয়াত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ আগত এনেকৈ এটা পেজ খোলা হ'ব ধুনিয়াকৈ আপোনাৰ নিজৰ নামটো ৰোল লংটো গোটেইখিনতে আপোনালোকে কিমান মাৰ্ক পাইছে ক'ত কিমান মাৰ্ক পাইছে গোটেইখিনতে আহি যাব আপোনালোকে কেনেকৈ হল কেনেকৈ 80 হল বা কেনেকৈ 81 হল হেখিনটো ইয়াত ধুনিয়াকৈ আছে তাৰ পিছত মই আপোনালোকক কৈ আছো 80 বা 81 কেনেকৈ হল ইমান কাট অফ কিয় গল কেনেকৈ হিসাব কৰিছে সকলোখিনতে কৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব সকলোৱে বুজি পোৱা নাই যে ইমান কাট অফ কেনেকৈ গৈছে কাট অফটো নম্বৰটো ইমান নাছিল তাৰ কাৰণে মই আপোনালোকক বুজাবৰ কাৰণে আপোনালোকক এই ক্যালকুলেটৰৰ যোগেদি আপোনালোকক দেখাই আছো আপোনালোকে প্ৰথমতে কি কৰিব আপোনালোকে 100 কৰি লব 100 মাৰি কিনে আপোনালোকে ইনটু মাৰি আপোনালোকে কি কৰিব আপুনি যিমান নম্বৰ পাইছে বা এজন লৰা বা এজন ছোৱালী আপোনালোকে যিমান নম্বৰ পাইছে মই এটা এজনী ছোৱালী বা এজন লৰা ধৰি লৈছো আপোনাক ধৰি লৈছো 33.76 মই ধৰি লৈছো তাত আপোনালোকে ইয়াত হৰণ কৰি আপোনালোকে কি কৰিব ইয়াত আপোনালোকে যেহেতু UB মই ধৰিলো UB ধৰিছো UB আপোনালোকে 40 নম্বৰ আছে 40 নম্বৰটো আপোনালোকে ক্লিক কৰিব আপোনালোকে তলত দেখিছে ইকুৱেল টু কিমান আহিছে 84.4 আপোনালোকে এইটো টোটাল কাট অফ এনেকৈ ধৰি লৈছে আপোনালোকে বুজি পাইছে নিশ্চয় এনেকৈ ধৰি লৈছে আপোনালোকে গোটেই টোটাল মিলি ধৰি লৈছে 100 আপোনালোকে 33.76 হৰণ তাত আপোনালোকে 40 টো টোটাল মই UB ধৰিছো নহয় UB ধৰিছো মই এনেকৈ আপোনালোকৰ 84.4 আপোনালোকৰ যোনখন কাট অফ লিষ্ট আছে সেই কাট অফ লিষ্টখন এনেকৈ মাৰি দিছে তো নিশ্চয় আপোনালোকে এই ভিডিওটোৰ যদি সকলোখিনি কথা গম পাইছে সকলোৱে বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় হিন্দ জয় অসম